সেইটো হৈছে অফিচৰ পইচা, সেইটো সম্পৰ্কে মই ক'ব নোৱাৰিম। সেইটো আমাৰ অফিচৰ ছেক্ৰেটাৰীয়ে কৰে সেইখিনি কাম, যিহেতু তেওঁহে জানিব সেইবোৰ কথা। গতিকে তেওঁক সুধিলে আপোনালোকে এই সম্পৰ্কে উত্তৰটো বেছি ভালদৰে পাব। আৰু এটা আপুনি ছেক্ৰেটাৰীজনক আপুনি সোধেনে যে আমাৰ ইয়াত যিমানখিনি দোকান আছে বা যিমান এই পইচাখিনি আপোনাৰ ওচৰলৈ কিমান আহে, এতিয়ালৈকে বৰ্তমানলৈকে সেইখিনি কথা আমাৰ আলোচনা হোৱা নাই। যিহেতু অডিট হয়, আমাৰ বছৰেকীয়া অডিট হয়, সেই যোৱাটো মোৰ কাৰ্যকালৰ পৰা কোনো অডিট হোৱা নাইকিয়া। গতিকে এই সম্পৰ্কে প্ৰথম কথা হ'ল এক্সিকিউটিভ। এইটো এটা প্ৰশ্ন, বহুত আপুনি ভাল প্ৰশ্ন কৰিছে। এই সম্পৰ্কটো ওলাওতে এক্সিকিউটিভ আমাৰ বৰ্তমানলৈকে এইখন 4খন এক্সিকিউটিভ হ'ল। কিন্তু মই মানে বৰ দুখেৰে জনাইছো যে পুৰণিগুদাম পঞ্চায়তত এতিয়ালৈকে এখনো এক্সিকিউটিভ সফলভাৱে মই সমাপ্ত কৰিব পৰা নাই। কিহৰ বাবে পৰা নাই এই কথাটো ক'বলৈ গ'লে, যেতিয়াই মই সভাপতিৰ আসন গ্ৰহণ কৰোঁ, তাৰ পাছতেই যিখিনি মানে ৰাইজৰ হকে উন্নয়নৰ হকে মানে পাতিবলগীয়া কথা থাকে, সেই কথাখিনি আমি পাতিবলৈ নাপাওঁতে আমাৰ পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্য, নামটো নিতুল গায়ন দেৱে, অলাগতিয়াল কিছুমান কথা উলিয়াই প্ৰত্যেকখন এক্সিকিউটিভ মিটিঙত এবাৰ আমাৰ ৱাৰ্ড সদস্য গীতা বাইদেউক অপমান কৰিছে। তাৰ পিছৰ পৰা আমাৰ ৱাৰ্ড সদস্য পিছৰখন এক্সিকিউটিভ ৱাৰ্ড সদস্য নৱগায়ন দেৱক অপমান কৰিছে। আৰু কালি আছিল আমাৰ 4 নম্বৰ এক্সিকিউটিভখন। সেই এক্সিকিউটিভখনত আমাৰ সচিব প্ৰধানক অপমান কৰিছে, আৰু তাৰ পাছত সভানেত্ৰী মোক তেওঁ অপমান কৰিছে। আৰু আনকি মোৰ ল'ৰাকো 10 বছৰীয়া যিটো ল'ৰা, সেই ল'ৰাটোকো মানে কামৰ মাজলৈ টানি আনিছে। গতিকে আমি কোনো এখন সভা মানে সফলভাৱে আমি শেষ কৰিব পৰা নাই। মানে ৰাইজৰ উন্নয়নৰ কথা আমি পাতিবলৈ নাপাওঁৱেই। আমি 10জনৰ মাজত আমি নচলে পঞ্চায়ত। আমি সেইকাৰণে আমি বাকী কেইজন ৱাৰ্ড মেম্বাৰে আমি আমাৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া দেৱক আমাৰ কথাবোৰ জনাইছো যে আমি আমাৰ পঞ্চায়তটো আমাৰ ৰাইজৰ উন্নয়নৰ কামে আমি কোনো কাম কৰিব নোৱাৰো, মানে কোনো আমি কাম আলোচনাই কৰিবলৈ নাপাওঁ। ৰাইজৰ উন্নয়নৰ আমি কি কৰিম? আমাৰ সেই নিতুল গায়ন দেৱে অলাগতিয়াল কিছুমান কথা কৈ পেলাই, আমি যিহেতু আমাৰ বহমপুৰ সমষ্টিত আপোনালোক সকলোৱে জানে, ৰাইজে জানে, বহুতখিনি উন্নয়ন হৈছে। ৰাস্তা ঘাট, ঘৰ দুৱাৰ, অৰুণোদয়, এই সকলোখিনি ক্ষেত্ৰতে বহুত দূৰ আগুৱাই গৈছে। আৰু এইখিনি কিয় হৈছে? একমাত্ৰ বিধায়ক মহোদয়ৰ কৃপা। সেইকাৰণে আমি বিধায়ক মহোদয়ৰ মানে অধীনত মানে তেওঁৰ আলোচনা মৰ্মে আমি কামখিনি কৰিবলৈ বিচাৰো, যাতে আৰু আগবাঢ়ি যাওক পঞ্চায়তটো, ৰাইজৰ উন্নয়ন হওক। কিন্তু তেওঁৰ নিৰ্দেশত যেতিয়া আমি কাম কৰিবলৈ লওঁ, তেওঁ নিতুল গায়ন দেৱে আমাক বেয়া পায়। গতিকে তেওঁকো কোনো নীতি নিয়ম নাইকিয়া যদিও, কিন্তু আমি বিচাৰো আমাৰ সমষ্টিটো মানে পুৰণিগুদাম পঞ্চায়তটো বহমপুৰ সমষ্টিৰ ভিতৰতে এটা জাকত জিলিকা পঞ্চায়ত হওক, তাৰ বাবে আমাৰ বিধায়ক মহোদয়ৰ পৰামৰ্শ আমাক অতি বাঞ্ছনীয়। গতিকে সেইকাৰণে আমি বিধায়ক মহোদয়ৰ পৰামৰ্শ বিচাৰো, যাতে আমি আৰু আগুৱাই যাওঁ। কিন্তু সেই ক্ষেত্ৰত তেখেতে আমাক বাধা দিয়ে, বিভিন্ন কথাৰে, বিভিন্ন কটু কথাৰে আমাক সমালোচনা কৰে, যিখিনি কথা আমি আপোনালোকৰ আগত অৱগত কৰিব নোৱাৰো। আমাৰ মানে লাজ লাগে ক'বলৈ সেইখিনি কথা। অশ্লীল ভাষা প্ৰয়োগ কৰে গোটেই পঞ্চায়তত। আপুনি সোধক, কোনো এখন সভা আমি ভালদৰে পৰিচালনা কৰিব নোৱাৰো। অলাগতিয়াল কিছুমান কথা কৈ পেলাই গোটেই পৰিৱেশ আমাক নালাগে। আপুনি ওলাই গৈ পেলাই কাষৰ যিকেইখন আমাৰ দোকান আছে, সেই দোকানৰ গৰাকী কেইজনক সুধিলে আপোনালোকে গম পাব, ৰাস্তা দি অহা যোৱা কৰা মানুহক সুধিলে গম পাব। সেইকাৰণে আমি ভাবিছো, আমি গোটেই কেইজন ৱাৰ্ড সদস্যই আলোচনা কৰিছো, যাতে আমি পুৰণিগুদাম পঞ্চায়তটোত আমি কোনো ধৰণৰ কাম নকৰো, ৰাইজৰ কাম আৰু আমি কৰিব নোৱাৰো, কাৰণ আমাক কৰিবলৈ নিদিয়ে। আৰু এটা কথা হ'ল, যিটো সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে সকলোৱে গম পাইছে, নাৰীসকলক সাহসী আগুৱাই লৈ গৈছে, নাৰী শক্তিক আগুৱাই নিছে, সেইটো সময়ত আমাৰ পুৰণিগুদাম পঞ্চায়তৰ যিহেতু এগৰাকী মহিলা সভানেত্ৰী, সেই মহিলা সভানেত্ৰীৰ সুবিধা লৈছে, মহিলাক মানসিকভাৱে দমন কৰি ৰাখিবলৈ বিচাৰিছে। তেওঁ মহিলাকো অশ্লীল কথা কয়। তেখেতে কব কালি সভাখনত আমাৰ কাউন্সিলৰ আছে, তেখেতে কব আমাক কি ব্যৱহাৰ কৰিছে গোটেই সভাখন। আপোনাৰ পঞ্চায়তত টোটেল কিমান জনসাধাৰণ আছে? আপোনাৰ পঞ্চায়তৰ অধীনত কিমান জনসাধাৰণ আছে? 12,000। আমি নিবিচাৰো। প্ৰথম কথা হ'ল আমি নিবিচাৰো, আমি সকলোৱে সহযোগিতাৰে আগবাঢ়িবলৈ বিচাৰো। সেইকাৰণে আমি সভা সমিতি পাতো, কিন্তু তেওঁ সফল হবলৈ নিদিয়ে। মুঠতে তেওঁ উন্নয়ন নিবিচাৰে। মই এইটো কথাই ক'ম যে পুৰণিগুদাম গাঁও পঞ্চায়তত তেওঁ উন্নয়ন নিবিচাৰে, কোনো জনসাধাৰণৰ সুখ শান্তি তেওঁ নিবিচাৰে। সেইকাৰণে যিহেতু তেওঁ পঞ্চায়তৰ ভিতৰখনতে নিবিচাৰে সুখ শান্তিৰে থকাটো,
আমাৰ 10জন ৱাৰ্ড মেম্বাৰে সুখ শান্তিৰে থকাটো তেওঁ নিবিচাৰে গতিকে বাকী জনসাধাৰণক সুখ শান্তিৰে থকাটো তেওঁ কেনেকৈ নিবিচাৰিব কথাটো হ'ল আপুনি যিহেতু 3 মাহ হৈ গ'ল আপুনি চকী লোৱা গতিকে আমি পঞ্চায়তটোত সোমাই আমি কিছুমান বস্তু লক্ষ্য কৰিছো বৰ্তমান পঞ্চায়তত কোনো ধৰণৰ উন্নয়ন হোৱা নাই ইয়াৰ পূৰ্বে আপোনাৰ স্বামী প্ৰেচিডেণ্ট আছিলে মোৰ স্বামীৰ কথা মই নাজানো মই কোনো তেওঁৰ মই শুনক মই শুনক আপোনাক শুনক মোৰ স্বামী যেতিয়া মোৰ স্বামী যেতিয়া পঞ্চায়তৰ সভাপতি আছিলে তেতিয়া মই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি আছিলো মই কোনো ধৰণৰ তেওঁৰ কাম কাজত মই হস্তক্ষেপ কৰা নাছিলো বা জানিবলৈ ইচ্ছা কৰা নাছিলো কিন্তু তেনে সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলোকে নাৰীসকলকো যিহেতু নিৰ্বাচন খেলাৰ বাবে উৎসাহিত কৰিছিলে তেতিয়া মোৰ এই নিৰ্বাচনৰ প্ৰতি অকণ আগ্ৰহ জন্মিছিলে আৰু সেইকাৰণে মই ওলাই আহিছিলো একমাত্ৰ কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক কাম কাজৰ প্ৰতি অনুপ্ৰাণিত হৈ ওলাই আহিছিলো কিন্তু তেনে সময়তে মোক আমাৰ পঞ্চায়তৰ কৰ্মীসকলক দমন কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে মই গতিকে আপোনালোক আছে আপোনালোকৰ জৰিয়তে মই এইটো সুবিধা লৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কাতৰভাৱে অনুৰোধ কৰিছো যে নাৰী শক্তিক তেওঁ সাহসেৰে জীয়াই থাকিবলৈ দিয়ক সাহসেৰে আমাৰ কামবোৰ কৰিবলৈ দিয়ক আমাক সুবিধা দিয়ক যে আমি ভালদৰে আগবাঢ়ি যাব পাৰো পুৰণি গুদাম পঞ্চায়তটোক ভালদৰে আগুৱাই নিব পাৰো